তেওঁ ঘৰত বিশেষকৈ উচ্চাৰণ কৰিছিল। পিছদিনা তেওঁ ৰাতিপুৱাই বৰঙাবাৰীৰ পৰা অহা সেই সমদলত তেওঁ যাব আৰু আগদিনা মাকক কৈছিল যে এই আন্দোলনবিলাকতনো ছোৱালী মানুহ কিয় যাব লাগে, এইবিলাক ল'ৰা মানুহৰ কাম, ল'ৰা মানুহে কৰিব লাগে, গাঁৱতো অন্য ছোৱালী নাযায়। তাই তেতিয়া কৈছিলে যে স্বাধীনতাত ল'ৰা আৰু ছোৱালী বুলি কোনো কথা নাই। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি তেওঁ লেকচাৰ শুনিছিল, যি ভাষণ শুনিছিল, সেই ভাষণত নাৰী জাতিয়ে এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগে। তেওঁ মানে আহিছিল ইফালে বৰঙাবাৰী, গোটেইবিলাক সমদলৰ মানুহ গৈ পেলাই গহপুৰ থানাত একত্ৰিত হৈছিল আৰু কনকলতাই গহপুৰৰ সেই পুলিচ অফিচাৰজনক সেই সময়ত তেওঁ কৈছিল যে আপুনি দিয়ক। তেওঁ বাধা দিছিল আৰু বাধা দিয়াৰ সময়ত তেওঁ কৈছিল যে দেশখনটো মোৰ নহয় তোমাৰো, দেশ স্বাধীন হ'লে তুমিও সেই স্বাধীনতা মানে উপভোগ কৰিব পাৰিবা, উপলব্ধি কৰিব পাৰিবা। ব্ৰিটিছৰ হাতৰ পৰা দেশখন মুক্ত হ'ব, আমি স্বাধীন হ'ম, সেইখন তোমাৰো স্বাধীন দেশ হ'ব। নাই, কোনো কথা শুনা নাছিল। আৰু এটা সময়ত তেওঁ গুলীৰ শব্দ হৈছিল আৰু সেই গুলীৰ শব্দত কনকলতা ঢলি পৰিছিল, কনকলতা এখন তুলি লৈছিল। আৰু এনেকৈ বিভিন্ন ঠাইৰ পৰা অহা স্বেচ্ছাসেৱকসকলে তেওঁলোকে এই সমদলত যোগদান দিছিল আৰু অসমৰ স্বাধীনতা আন্দোলনত যিসকল মহিলা শ্বহীদ হৈছিল, ভোগেশ্বৰী ফুকননী নগাঁৱৰ, বৰহামপুৰৰ, বৰঙাবাৰীৰ কনকলতা বৰুৱা, ঢেকীয়াজুলিৰ কুমলী নাথ, কাহুলী নাথ, এই অসমৰ স্বাধীনতা আন্দোলনত মহিলাসকলৰ যোগদান এটা অসাধাৰণ ঘটনা, অবিস্মৰণীয় ঘটনা। ইমান জাতীয়তাবোধ আৰু ইমান স্বাধীনতাৰ স্পৃহা যে ভাৰতবৰ্ষক আমি, আমাৰ দেশখনক, আমাৰ ৰাজ্যখনক আমি স্বাধীনতা প্ৰদান কৰিব লাগে আৰু ব্ৰিটিছৰ শাসনৰ পৰা আমি আমাৰ দেশখনক ৰক্ষা কৰিব লাগে। অসমৰ স্বাধীনতা আন্দোলনত অসমৰ মানুহৰ বিভিন্ন জাতি, বিভিন্ন সম্প্ৰদায়, বিভিন্ন ধৰ্মৰ মানুহৰ যোগদান স্বতঃস্ফূৰ্ত আছিল। আমি নাম ল'ব পাৰোঁ কুশল কোঁৱৰ, মণিৰাম দেৱান, পিয়লি ফুকন, পিয়লি বৰুৱা, জীউৰাম দুলীয়া বৰুৱা। এই সকলৰ